ও মালিক তো তুই পারে তো এফলে এটা বনোৱা আছে कालो जुशावणी लाऊ रंग तिरछी नजरे लाऊ दे रंग कालो जुशावणी लाऊ रंग तो সকলকে গুড মর্নিং গাইস তো ধুনিয়াকে দেখছো তো আজি নহয় তো কালি যেটো ঈদ তো ধুনিয়াকে আজি অলপমান চুলি কাটি কেনে অলপমান মানুহ ৰূপ ল'ব লাগিব তো ধুনিয়াকে কাপোৰ চাপোৰ অলপ ল'ব লাগিব তো সিমান অলপ তো ধুনিয়াকে যাওঁ তো পইচা লওঁ মানে গাড়ী চলা পইচা তো ইয়াতে যাওঁ ট্ৰেক্টৰ চলা পইচা লওঁ অলপমান তো গাইছ বেছি দেৰি নহয় তো বলক এয়াতেও আহিছে তো গাইছ চালো তো পুৱা এটা ভাড়া আছিল পাঁচটাতে পাঁচটামান তিনিটাতে ফোন মাৰিছে গাইছ তো মাৰি থৈছোঁ ভাড়াটো তো এতিয়া ধুনীয়াকৈ যাওঁ পইচা লওঁ অলপমান বাজ চাজাৰ কৰি বিয়া এইকাৰণে মই যাওঁ গাইছ ধুনীয়াকৈ আহি পালোঁ তো এফালে বহি আছে পাৰি তো আপোনালোকে চাব আমাৰ নদীত যি পাৰে তো বেছি পাৰি তো এফালে এটা বনোৱা আছে এই এটা দ্বিতীয় এই এটা তিনিটা বাবু ঠিকে আছে মুখখন তো এই গাইছ এইগিলা পাৰি চাৰি বুলি ঠিকে আছিলোঁ এইগিলা ঠিকে লৈ এইগিলাখন পইচাই আৰু তো এইগিলাখন পাতটো নদীত তো আপোনালোক দেখাম মই পাতা কেনেকৈ পাতে এই আছে গাইছ এই চাওঁ বাপৰে বাপ পইচাৰ নাম শুনি মালিক নাই গধূলাই পাৰিছে ও মালিক এই গাইছ মালিকে ওলাই নাই তো গাইছ পইচা দিছ ইজ পইচা হাৰা পেচা কিমান মান লাগব না তোক হা যা আমাৰ ধুনীয়াকৈ পেমেণ্ট হৈ গ'ল মালিকৰ ঘৰৰ পৰা আহি পালোঁ তো ইয়াতে আছে আমাৰ পইচা তো চাবৰে ইয়াতে আছে টকা 50,000 তো এই 50,000 আমাৰ তিনিৰে আৰু ঈদ বুলি বাপৰে বাপ বডি হিনে গেছে কিন্তু ট্ৰেক্টৰ পেলছে মাৰিব পৰা নাই কিন্তু ঈদৰ আগত বান্ধৰে এতিয়া পইচা লৈছি হয়না এফালে আমাৰ হিচাপ বহিছে ৰেডি আগত এফালে পইচা এফালে হিচাপ গাইছ পইচা তাড়াতাড়ি কৰ বহুত কাম আছে আজি চুলি তুলি কাটি পেলাব কালি আপি চাব যাব লাগিব এই চালা কি গৈ দিলোঁ যা হেল্ল' ঐ দুল দোকানৰ বাকী তুই চেক দিওঁ নেকি না তো আমি ইটো চলো তাৰপিছত পইচাটো নিবি কালি দে কাম নকৰা চলি কাম কৰিছি বাপৰে বাপ এতিয়া ধুনীয়াকৈ আহিলোঁ ওলাই অলপমান ৰখছোঁ গাইছ একদম তাৰমানে বিভৎস ৰ'দ দিছে গাইছ এই ৰ'দ নাগে বৰষুণে মাৰি দিওঁ ধুনীয়া হ'ব তো কৈছে বাজাৰত যাওঁ আছোঁ তো ধুনীয়াকৈ ফোন কথা পাতিছে তো অলপমান ৰখছোঁ যিহেতু অলপমান গৰম না তো বলক বেছি দেৰি নকৰোঁ বাজাৰ যাওঁ গাইছ আহি পালোঁ বাজাৰ এতিয়া সেখানে বাজাৰ আমাৰ চমুখৰ সৰু বাজাৰ তো ধুনীয়াকৈ বাজাৰ কৰি কিনে লগ পাই আছোঁ ৰ'ব গাইছ ধুনীয়াকৈ কাপোৰ ল'লোঁ তো বাজাৰত কাপোৰ লোৱা ফিলিংটোৱে কিবা বেলেগ কম দামী লৈছে ইমান দামীও লোৱা নাই তো এতিয়া ধুনীয়াকৈ ঘৰত যাওঁ আমাৰ আহি গ'ল ৰিয়ান স্কুল পাই বাবু কেনে খবৰ বাপৰে বাপ মানে গাৰ্লফ্ৰেণ্ডটো হৈছে নে নতুন গাৰ্লফ্ৰেণ্ডটো হা আগতো বেকা বেছি বোলে হয়নে এতিয়া আমাৰ ৰিয়ানে এইগিলাখন মাথা পাতিছে মানে এতিয়া কেৰিয়াৰত ফ'কাছ কৰিছে বৰ বেছি মন দিছে ন মানে গাইছ কেৰিয়াৰত বেছি ফ'কাছ দিছে ভাল বাৰু তোৰ এতিয়াতে গাৰ্লফ্ৰেণ্ড আছে চাই আছো তো চবকে এইট মুবাৰক দি দিয়ে একবাৰ নেদা চামাচা কিন্তু নহয় এই সব তো সঞ্জীৱ এই সব তোর বাচ্চা দিয়ে তো তখন আপি যাবে না পেয়ে তো গাইছ আজিৰ ভিতৰত বেছি দীঘল নাপাব তো এনে নৰ্মেল ভ্লগ দিলোঁ তাত মানে গাইছ যিহেতু ঈদ আছে তো সেইকাৰণে ভ্লগটো দিলোঁ তাত আমাৰ বয়সে নাপাব বয়সে পাব লগা কথা নাই তো ভিডিঅ' দিবাই পৰা নাই বহুত দিনত তো কালি আৰু ধামাকাদাৰ ভ্লগ হ'ব তো এইফালে আপোনালোকে চাওঁ আৰু মই ধুনীয়াকৈ চিকেনৰ কাৰণে তৈয়াৰ কৰিছোঁ আলু পিঁয়াজ ধুনীয়াকৈ তো এইখিনি বঢ়িয়াকৈ বনাই কিনে খাম আৰু গাইছ এতিয়া মই তোমাৰ চেলেঞ্জিং ভিডিঅ'টো আনিম তো ফুড চেলেঞ্জৰে তো প্ৰথম ভিডিঅ'ত কাক লাগে আপোনালোকে কমেণ্ট কৰি দিব কাক লাগে মানে মই এটা মানুহ আনিম তো খাদ্য সম্ভাৰত বুলি চবেই জানে তো অতি সোনকালে আনি আছোঁ তো এইটো বঢ়িয়াকৈ যাক তো কালি এইটো লগ পাব ঠিক আছে আজি ভিডিঅ' ইমানে আছিল তো বাই বাই